হেল্ল' এভৰিৱান, কি খবৰ? আজিৰ ভিডিঅ'টো আচলতে অলপ লেট আৰু লেজিকৈ আহিছে। আচলতে বহুতো ষ্টুডেণ্টে ষ্ট্ৰীম চিলেক্ট কৰিও হয়তো আধা পঢ়িও খতম কৰিলে, কিন্তু ভিডিঅ' আহিছে যে ষ্ট্ৰীম চিলেকশ্যনৰ সময়ত কি মিষ্টেক আচলতে তুমি এভইড কৰি চলিব লাগে। বাট যি কি নহওক, মোৰ মনে কৈছে যে এই ভিডিঅ'টো বনোৱাটো বহুত প্ৰয়োজনীয় হয় আৰু তোমালোকক কিছুমান ৰিয়েল ফেক্ট আৰু ৰিয়েলিটিৰ লগত অৱগত কৰোৱাটো বহুত জৰুৰী হৈ পৰিছে এই সময়ত। গতিকে মই আহি গ'লোঁ, যদিও লেটকৈ আহিছে। মই ভাবোঁ এই ভিডিঅ'টো তোমালোকক যথেষ্টখিনি উপকৃত কৰিব। ষ্ট্ৰীম যদি অলৰেডি চিলেক্ট কৰিলাও, পঢ়ি আছা বা যিয়ে নকৰা, তুমি এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি শিকিব পাৰিবা। প্ৰথম যিটো এভইড তুমি ষ্ট্ৰীম চিলেকশ্যনৰ সময়ত কৰা বা বহুতে তুমি নকৰিব পাৰা, কিন্তু বহুতো ষ্টুডেণ্টে কৰি দিয়ে, সেয়া জানিও হওক নজনাকেও হওক, ঠিক আছে, সেয়া হৈছে পেৰেণ্টছ। কি পেৰেণ্টছ মানে কি? পেৰেণ্টছক মই এভইড কৰিব দিছোঁ নেকি? যে মই লিখিছোঁ এভইড দিছ মিষ্টেক, মানে কি পেৰেণ্টছক মই এভইড কৰিব দিছোঁ নেকি? এনেকুৱা নহয়। আচলতে মই পেৰেণ্টছক এভইড কৰিবলৈ দিয়া নাই। চোৱা, বহুতো ষ্টুডেণ্ট আছে যাৰ পেৰেণ্টছে ষ্টুডেণ্টজনক বহুত ফ'ৰ্চ কৰে যে বেটা বেটি বা যিকোনো মাতে, মই নাজানো কি বুলি মাতে, কয় যে তুমি এইটো ষ্ট্ৰীম লৈ লোৱা, সেইটো ষ্ট্ৰীম লৈ লোৱা। আচলতে আমি পেৰেণ্টছকো একো ক'ব নোৱাৰোঁ, কাৰণ পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীৰ বহুত ভাল বিচাৰে আৰু সেইকাৰণে তেওঁলোকক গাইডো কৰে যে এইটো ষ্ট্ৰীম লৈ লোৱা, সেইটো ষ্ট্ৰীম লৈ লোৱা। বাট যদি কেনেবাকৈ তোমাক সেই ষ্ট্ৰীমটো লোৱাৰ মন নাই, তো মইতো এইটোৱে ক'ম যে তুমি সেই ষ্ট্ৰীমটো নোলোৱাত তোমাৰ কাৰণে বেছি বেনিফিচিয়েল আৰু বেনিফিট তোমাৰে হ'ব যদিহে তুমি সেই ষ্ট্ৰীমটো নোলোৱা বুলি মই ভাবোঁ। যিটো ষ্ট্ৰীমত যোৱাৰ তোমাৰ মন নাই তুমি চেষ্টা কৰিবা সেই ষ্ট্ৰীমটো তুমি নলৈ তোমাৰ যিটো ষ্ট্ৰীম লোৱাৰ মন আছে সেইটোতে তুমি যোৱা, লাগিলে পেৰেণ্টছে তোমাক যিমানেই ফ'ৰ্চ নকৰক। ইয়াৰ অৰ্থ মই এইটো কোৱা নাই যে তুমি পেৰেণ্টছৰ লগত কাজিয়া লাগি যাবা, যে দেউতা তুমি কি ক'বলৈ আহিছা, মই নলওঁ বুলি কৈছোঁ, মই নলওঁ, তুমি মোক যিমান ক'লেও মই নলওঁ, যোৱা কি কৰা কৰি লোৱা। এনেকৈ মই পেৰেণ্টছৰ লগত কাজিয়া লাগিবলৈ কোৱা নাই। পেৰেণ্টছক তুমি কনভিন্স কৰাব লাগিব। যদি তুমি কোনো এটা পাৰ্টিকুলাৰ বস্তুৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, পেৰেণ্টছকো তুমি সেই ফিলটো দিব লাগিব যে দেউতা, মই যদি এই ষ্ট্ৰীমটো লওঁ নহয়, মই জীৱনত কিবা এটা ভালেই কৰিম, মোৰ ওপৰত সিমানখিনি ট্ৰাষ্ট ৰাখা, ঠিক আছে, মই কিবা এটা ভাল কৰিম, তুমি মোৰ ওপৰত সিমানখিনি ট্ৰাষ্ট ৰাখা, মই তোমাৰ সপোন কেতিয়াও ভাঙিবলৈ নিদিওঁ, মই কিবা এটা বনিহে এৰিম। তো তেনেকৈ তুমি কনভিন্স কৰা পেৰেণ্টছক। যেনেকৈ ফাৰহানে কৰিছিলে, 3 ইডিয়টৰ ফাৰহানৰ মন আছিলে ফটোগ্ৰাফাৰ হোৱা, ফটোগ্ৰাফীত যোৱা, কিন্তু ফাৰহানৰ দেউতাকে ভাবিছিলে যে ফাৰহান ইঞ্জিনিয়াৰ হ'ব। সেই মৰ্মে ফাৰহান ইঞ্জিনিয়াৰ বনিও গ'ল, কিন্তু ফাৰহান ইঞ্জিনিয়াৰ ইণ্টাৰেষ্টেড নহয়, ফাৰহানক লাগে ফটোগ্ৰাফী। কিন্তু ফাৰহানে নিজৰ মাক দেউতাকক কনভিন্স কৰা নলয় এটলিষ্ট লাষ্টত, যে মই ফটোগ্ৰাফীতে যাম। আৰু মাক দেউতাকেতো বুজি পালে যে আমাৰ ল'ৰাটো ক'ত ইণ্টাৰেষ্টেড আছে। ফাৰহানৰ অলপ দেৰি হ'ল, অলৰেডি তেওঁ তেতিয়ালৈকে ইঞ্জিনিয়াৰ পঢ়ি আছিলে, তো তাৰ পাছত গৈ পিনি তেওঁ কনভিন্স কৰালে। বাট তোমালোকৰ ওচৰত এতিয়া সময় আছে, যদি তোমাৰ ইণ্টাৰেষ্ট নাই সেই ষ্ট্ৰীমটোত, তোমাৰ যিটোত ইণ্টাৰেষ্ট আছে তুমি কনভিন্স কৰোৱা যে মই এইটোতে যাম, তোমাৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব, এয়া তোমাৰ লাইফৰ কথা হয়। তো মই সেইকাৰণে কথাটো ক'লোঁ। বাট বহুতো ষ্টুডেণ্ট আছে ক'ব যে আমাৰ মা দেউতাইতো ফ'ৰ্চে নকৰে আমাক। তো তোমালোক বহুত সৌভাগ্যৱান, যে তোমালোকক ষ্ট্ৰীম চিলেকশ্যনৰ ক্ষেত্ৰত এটলিষ্ট ফ'ৰ্চ নকৰে। কিন্তু এইটো ৰিয়েলিটি হয় যে বহুত ষ্টুডেণ্ট আছে যাৰ মাক দেউতাকে ফ'ৰ্চ কৰে। মই ভিডিঅ' এটা দি দিছোঁ, এই ভিডিঅ'টো চোৱা, তেতিয়া তোমালোকে ৰিয়েলাইজ কৰিবা যে মানুহে কেনেকৈ আচলতে ফ'ৰ্চ কৰে নিজৰ পেৰেণ্টছে নিজৰ ল'ৰাক। अरे कुछ तो सीख अपने भाई से बेअकल। हूँ यार, मैं बेअकल हूँ, मैं नालायक, पर नहीं पढ़ रहा है मुझे, फॉर्म नहीं करनी आईआईटी, मेरा जो मन है वो ना करूं मैं। क्या ऐसे बात करते हैं? मम्मी आपने ही बोला था ना, जिस चीज में खुशी मिलती है वो कर, मैं संभाल लूंगी। रजत, ये बात हम पहले ही कर चुके हैं, खुशी सिर्फ कामयाबी से मिलती। ঠিক আছে, এই মিষ্টেকটো যিমান পাৰা এভইড কৰি চলিবা, সদায় নিজৰ কথা শুনিবা, নিজৰ ইণ্টাৰেষ্টৰ প্ৰতি বেছিকৈ গুৰুত্ব দিবা। ছেকেণ্ড যিটো মিষ্টেক, যিটো সাধাৰণতে বহুতো মানুহে কৰি পেলায়, বহুতো ষ্টুডেণ্টে কৰি পেলায়, কিন্তু যিটোক আমি সাধাৰণতে এৰাই চলিব লাগে, সেইটো হৈছে ইউটিউব। মানে ইউটিউবক আমি কেনেকৈ এভইড কৰিম? ইউটিউবক মই এভইড কৰিবলৈ দিয়া নাই, ঠিক আছে। মই ইউটিউবৰ কথা কেলৈ ক'লোঁ, বহুতো ষ্টুডেণ্টে ষ্ট্ৰীম যেতিয়া চিলেক্ট কৰে ইউটিউবত চাৰ্চ কৰে বেষ্ট কেৰিয়াৰ অপশ্যন ইন ছায়েন্স ষ্ট্ৰীম, বেষ্ট কেৰিয়াৰ অপশ্যন কমাৰ্চ ষ্ট্ৰীম। এনেকৈ যদি তুমি চাৰ্চ কৰা তুমিতো এনেও ইনফ্লুৱেঞ্চ হ'বা। তোমাক ক'ব কি যে IIT যোৱা, তুমি ইমান পেকেজ পাবা, IIT বম্বে কেম্পাছ লাইফ দেখিছা কিমান ধুনীয়া, মানে ক'ব যে CA বনি যোৱা, তোমাৰ লাইফ একদম ফিট, তুমি জীৱনত মানে যি টি কৈ দিব তোমাক এনেকৈ ইনফ্লুৱেঞ্চ কৰিব তুমি মানে সপোনৰ পৃথিৱীখনতে থাকি যাবা। কিন্তু ৰিয়েলিটি সেইটো নহয়।
ঠিক আছে, ৰিয়েলিটি সেইটো নহয়। গতিকে সেই মানে মই এইটো কোৱা নাই যে তুমি ইঞ্জিনিয়াৰ নহবা বা তুমি ডক্টৰ নবনিবা। মই কৈছোঁ যে তুমি ইঞ্জিনিয়াৰো বনা, ডক্টৰো বনা, কিন্তু ইনফ্লুৱেঞ্চ হৈ নহয়। সদায় নিজক সোধা, নিজেই যিটো ভাল সেইটো কৰা। লোকে তোমাক ঢেৰ জিতি ক'ব, কিন্তু সেইটো ৰিয়েল নহয় আচলতে। তোমাক যিটো ভাল লাগে সেইটোৱে তুমি কৰা। মই ইয়াৰ আগৰ ভিডিঅ'টোত কাপোৰৰ এটা উদাহৰণ দিছিলোঁ, ঠিক আছে। যেতিয়া তুমি দোকানলৈ যোৱা, এতিয়া তুমি কাপোৰযোৰ কিনোতে কি কৰা? কাপোৰৰ ৰং চোৱা, কাপোৰৰ কালাৰ চোৱা, এইবিলাকে চোৱা। মানে এই যিটো কেছ ন, যে ইউটিউবৰ কেছটো এনেকুৱাও হৈ যায় যে তুমি কাপোৰ কিনিবলৈ গ'লা, দাদাক সুধিলা যে দাদা সকলোকে দামী কাপোৰযোৰ দেখুৱাওক। দাদাই 10,000 টকীয়া কাপোৰ এযোৰ দেখাই দিলে, 5,000 টকা কাপোৰ এযোৰ দেখাই দিলে, 15,000 টকীয়া কাপোৰযোৰ দেখাই দিলে। তুমি ভাবিলা যে 15,000টো সকলোতকৈ দামী হয়, এইযোৰে ল'ম। লাগিলে তাৰ ৰংটো তোমাক পচন্দ নাহিবও পাৰে, তুমি ছেটিছফাইড নহ'বও পাৰা। মানে তুমি 15,000টো চবচে দামী, মই সেইটোৱে ল'ম। তো এইটো এনেকুৱাই হৈছে ন। তো সেই যিটো বস্তু ইউটিউবত, সেই বস্তুটো এভইড কৰিব লাগে। তুমি ইউটিউবত কেতিয়াও এনেকৈ ইনফ্লুৱেঞ্চ হৈ পিনি নিজৰ ষ্ট্ৰীম চিলেক্ট নকৰিবা, ঠিক আছে। ষ্ট্ৰীম কেতিয়াও এনেকৈ চিলেক্ট নকৰে। প্ৰথমতে তুমি ষ্ট্ৰীমকেইটা চিলেক্ট কৰি লোৱা যে একজেক্টলি তোমাক আৰ্টছ ভাল লাগে, ছায়েন্স ভাল লাগে নে কমাৰ্চ ভাল লাগে। তাৰ পাছত চোৱা যে বেষ্ট কেৰিয়াৰ অপশ্যন কি আছে মোৰ ফিল্ডত, সেইটো চাব পাৰা। কিন্তু আগতে চাই পিনি তুমি ইনফ্লুৱেঞ্চ নহ'বা, পিছত কিন্তু বহুত পস্তাবা। এইটোতো সঁচা কথা, বহুত পস্তাবা। গতিকে এইটোত অলপ গুৰুত্ব দিবা। থাৰ্ড যিটো হৈছে সেইটো হৈছে ফ্ৰেণ্ডছ। এতিয়া কি ক'ম, এইটো কথা আমাৰ পৃথিৱীত ইমানেই মহানুভাৱ আছে ন। ক'ব যে মোৰ বেষ্ট ফ্ৰেণ্ডজনী ছায়েন্সলৈ গ'ল, মোক ছায়েন্স ভাল নালাগে, কিন্তু মোক বেষ্ট ফ্ৰেণ্ডজনী বহুত ভাল লাগে, মই তাৰ অবিহনে থাকিব নোৱাৰোঁ। গতিকে ময়ো কি ল'ম? ছায়েন্স ল'ম। তাৰ পাছত তোমাৰ কি হাল হ'ব সেয়া মই বেলেগকৈ কোৱাৰ দৰকাৰ নাই আৰু। গান এটা আছে কি বুলি, হালত কিয়া হে কেছে বাতাও তুঝে, करबत बदल के रात बिताओ कि मैं पूछो जरा पूछो क्या हाल है, हाल बड़ा बेहाल है। তো তোমাৰো তেনেকুৱা কণ্ডিশ্যন হ'ব যদি তুমি এনেকৈ ষ্ট্ৰীম চিলেক্ট কৰা। তো যেতিয়া তুমি ষ্ট্ৰীম চিলেক্ট কৰিবা না, পৰাপক্ষত এই মিষ্টেকবোৰ নকৰিবা। মানে এটলিষ্ট এটা কথাই মই ক'ব বিচাৰিছোঁ যে যিকোনো বস্তুৰ পৰা তুমি কেতিয়াও ইনফ্লুৱেঞ্চ নহ'বা। নিজক সোধা, নিজৰ মনে যিটো কয় বাছ সেই ষ্ট্ৰীমটো লৈ লোৱা। ইনফ্লুৱেঞ্চ কেতিয়াও নহ'বা, কাৰণ পঢ়িব তুমি নিজেই লাগিব, বেলেগে নপঢ়ে। চ' এইবোৰ আছিলে মিষ্টেক যিবিলাক তুমি আচলতে ষ্ট্ৰীম চিলেকশ্যনৰ টাইমত কৰিব নালাগে। আৰু বুজি পাইছে নাই পোৱা মই এইটো ক'ব নোৱাৰোঁ, কিন্তু মোৰ মতে পৰাপক্ষত মই এইকেইটা ছাজেশ্যন তোমাক দিম। তাৰ পাছত কৈ নিদিবা, ছাজেশ্যন দিবলৈ আহিছা, এডভাইচ দিবলৈ আহিছা আমাক, এডভাইচ নাই দিয়া, ঠিক আছে। তাৰপিছত চাওঁ আহা, এইজন কোন হয়? দাদা সুব্ৰমণিয়ম জয়শংকৰ, যাক আমি এছ জয়শংকৰ বুলি জানো। এই যিজন দিছে না পাৰ্চনেলিটি, এইজন আচলতে আমাৰ ভাৰতবৰ্ষৰ বিদেশ মন্ত্ৰী হয়। মই এই সময়ত 2024ত ভিডিঅ'টো বনাইছোঁ, আৰু তেতিয়ালৈকে বিদেশ মন্ত্ৰী হৈ আছে। হয়তো আহিবলগীয়া দিনত নহ'বও পাৰে, সেইটো মই নাজানো। বাট মই তেখেতৰ ফটোখন কেলৈ আনিছোঁ, তেখেত বহুত ৱেল এডুকেটেড ফেমিলিৰ পৰা বিলং কৰে। তেওঁ নিজেও বহুত ৱেল এডুকেটেড হয়, ঠিক আছে। তেওঁৰ দেউতাক IAS অফিচাৰ হয়, তেখেতৰ ভায়েক নে ককায়েক IAS অফিচাৰ হয়, ঠিক আছে। তেওঁ সৰুৰ পৰাই বহুত ৱেল এডুকেটেড শিক্ষা পাইছে, যিহেতু ঘৰত বাস কৰে ইমান ৱেল এডুকেটেড। তেওঁ সৰুৰ পৰাই বহুত শিক্ষা পাইছে। তাৰ পাছতে তেওঁ ছায়েন্স ষ্ট্ৰীম ল'লে। তাৰপিছতে তেওঁ ছায়েন্স ষ্ট্ৰীম লোৱাৰ পাছত তেওঁ BSc কৰিলে ফ্ৰম চেণ্ট ষ্টিফেন কলেজ, ঠিক আছে। দিল্লী ইউনিভাৰ্চিটি এখন বিখ্যাত কলেজ হয় চেণ্ট ষ্টিফেন কলেজ। তো তাৰ পৰা তেওঁ নিজৰ গ্ৰেজুৱেশ্যন কৰিলে কেমেষ্ট্ৰিত। তাৰপিছতে তেওঁ হায়াৰ ষ্টাডিৰ কাৰণে IIT দিল্লীৰ পৰা তেওঁ মানে কি বুলি কয় BSc কৰাৰ পাছত MSc কৰিলে। MSc কেমেষ্ট্ৰিত তেওঁ ছিট পালে। তো তেওঁ তাত পঢ়ি আছিলে ধুনীয়াকৈ। তেওঁ যিহেতু বহুত টেলেণ্টেড ষ্টুডেণ্ট হয় আৰু ব্ৰেইন বহুত ভাল হয়, তো তেওঁ কোনো কণ্ডিশ্যন নাই, তেওঁ আৰামছে IITটো ছিট পাই গ'ল, হয়নে নহয়। কিন্তু যেতিয়া তেওঁ IITত পঢ়ি আছিলে, তেতিয়া তেওঁ এটা কথা ফিল কৰিলে যে কেমেষ্ট্ৰিৰ লগত একজেক্টলি তেওঁৰ কেমেষ্ট্ৰি নিমিলে। মানে কেমেষ্ট্ৰি এনেকুৱা নহয় যে তেওঁ পঢ়িব নোৱাৰে, পঢ়িব পাৰে, তেওঁ বহুত জ্ঞানী মানুহ হয় ভাই। কিন্তু ক'ৰবাত নহয় ক'ৰবাত সেই ফিলটো যে তেওঁ যিটো কৰিম বুলি পৃথিৱীত আহিছে, সেইটো কেমেষ্ট্ৰিত বিচাৰি পোৱা নাই। তো তাৰ পাছত IIT দিল্লী তেওঁ মাজতে এৰি দিলে। IIT দিল্লী এৰি দিয়াৰ পিছত তেওঁ MA কৰিলে পলিটিকেল ছায়েন্সত ফ্ৰম JNU, জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ পৰা তেওঁ পলিটিকেল ছায়েন্সত MA কৰিলে। যেতিয়া তেওঁ MA কৰিলে ন, তেওঁ ফিল কৰিলে যে এইটো কি মজা ছাবজেক্ট পলিটিকেল ছায়েন্স, কাৰণ সেই বস্তুটো তেওঁ পঢ়ি বহুত ভাল পাইছিলে। আৰু তেওঁ গোটেই চিলেবাছখন যে দিয়ে ন, যিকোনো ডিপাৰ্টমেণ্টৰ বা যিকোনো বস্তু চিলেবাছ দিয়ে, তো ইমিডিয়েটলি চিলেবাছখন খতম কৰি দিলে, কাৰণ তেওঁ মানে এনজয় কৰিলে সেই বস্তুটোৰ লগত। তাৰপিছতে তেওঁ পলিটিকেল ছায়েন্সত MA কৰাৰ পাছত তেওঁ PhD কৰিলে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপত, ঠিক আছে। তাৰপিছতে তেওঁ IAS এক্সাম দিলে, IAS কোৱালিফাইও কৰিলে।
IAS কোৱালিফাই কৰাৰ পিছত তেওঁ IASত গ'ল, ইণ্ডিয়ান ফৰেন ছাৰ্ভিচত জইন হ'ল। তাৰপিছত এদিন তেওঁ ৰিটায়াৰ হ'ল। যেতিয়া ৰিটায়াৰ হ'ল তেতিয়া তেওঁক অফাৰ কৰিলে যে তোমাক আমি সংসদৰ কাৰণে চিট দিম, উঠিবা নেকি? তো যেতিয়া MP হ'ল, MP হোৱাৰ পাছত তেওঁক ডিৰেক্টলি মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ, এই যিটো পদ ন, এই পদটো তেওঁক দি দিলে। ঠিক আছে, এই পদটো দি দিলে আৰু বৰ্তমান তেওঁ আমাৰ ভাৰতৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ হয়। আৰু তেওঁ যিমানখিনি কাম কৰিছে ন, সঁচাকৈ বহুত মানে ক'বলগীয়া। আৰু আজি যদি আমাৰ ভাৰতবৰ্ষ গোটেই পৃথিৱীত নিজৰ এটা নাম কৰিব পাৰিছে, তো তাৰ আঁৰৰ এজন মানুহ হৈছে এছ জয়শংকৰ। তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে যদি এছ জয়শংকৰৰ নিশ্চয় ইমান এজন ৱেল এডুকেটেড মানুহে নিজৰ জীৱনত কি কৰিব লাগে সেইটো যদি ইমান দেৰিকৈ গম পাইছে, তো আমিতো সাধাৰণ মানুহ, আমি এটা এজ অফ 16 আমি কেনেকৈ গম পাম যে আমি জীৱনত কি কৰিব লাগে? তুমি নিজকে এবাৰ সুধি চোৱা। এইটো পচিবল নহয় ন নিজকে গম পোৱাটো, কাৰণ তেওঁৰ মাক দেউতাক তেওঁৰ ঘৰত ভাল আছে, ৱেল এডুকেটেড আছে। মাক দেউতাকে ক'লে ছায়েন্স ল'বলৈ, লৈ ল'লে ছায়েন্স, পঢ়িলে। কিন্তু পিছত তেওঁ নিজকে ৰিয়েলাইজ কৰিছে বস্তুটো যে একজেক্টলি ছায়েন্সৰ লগত তেওঁৰ নিমিলে। ঠিক আছে, তেওঁ যি কাৰণে আহিছে সেই বস্তুটো তেওঁ তাত বিচাৰি পোৱা নাই। তো তুমিও যদি সেই বস্তুটো ফিল কৰিব পৰা নাই যে একজেক্টলি তোমাক কোনটো ফিল যাব লাগে, টেনশ্যন নাহিলে এনেকা, কাৰণ ভৱিষ্যতেও তুমি নিশ্চয় গম পাবা যে তুমি কোনটো একজেক্টলি তোমাৰ কাৰণে কি আচলতে বেনিফিচিয়েল হয়, তুমি কোনটোত আচলতে ইণ্টাৰেষ্টেড হয়। লাহে লাহে তুমি গম পাবা, টেনশ্যন নাহিলে এনেকা। এতিয়া খালি তুমি অকল এইটোৱে চোৱা যে তোমাক কোনটো ষ্ট্ৰীমৰ প্ৰতি ইণ্টাৰেষ্টেড আছে, বা সেই ষ্ট্ৰীমটোৱে লৈ লোৱা। বাকী কেৰিয়াৰ কথা ভাবিব নালাগে, যদি ভাবি পোৱা নাই ভাবিব নালাগে, বাদ দিয়া। যোনটো ষ্ট্ৰীম ভাল লাগিছে বাছ লৈ লোৱা। আৰু ষ্ট্ৰীম লোৱাৰ সময়ত এই মিষ্টেককেইটা সদায় আঁতৰি চলিবা। যেনেকৈ মই এক্সাম্পল দিলোঁ এছ জয়শংকৰ ছাৰৰ। সুব্ৰমণিয়াম জয়শংকৰ ছাৰে ন বহুত ভাল কথা এটা ক'লে। তেওঁ ইমানেই মজা এটা কথা ক'লে ন, তেওঁ কি ক'লে পতাহে, তেওঁ কৈছে যে do what you are actually interested in. If you can make a profession of your passion, I can tell you, you will be excellent at it. ভিডিঅ'টো চালা তো চোৱা, তেওঁ কিমান ইণ্টাৰেষ্টিং কথা এটা ক'লে যে তুমি যদি নিজৰ প্ৰফেশ্যনটো, নিজৰ পেশ্যনটোকে যদি নিজৰ প্ৰফেশ্যন বনোৱা নহয়, তুমি মানে বহুত উন্নতি কৰিবা নিজৰ জীৱনত। খালি তুমি সেই পেশ্যনটো তুমি বুজি পাব লাগিব যে তোমাক কি ভাল লাগে। ঠিক আছে, সেই কি ভাল লাগে সেইটো তুমি বুজি পাব লাগিব। আৰু সেইটো যদি তুমি বুজি নাইপোৱা, কোনো টেনশ্যন ল'ব নালাগে, আহিবলগীয়া দিনত তুমি সেইটো নিশ্চয় বুজি পাবা। আৰু সেয়া মই কোৱা নাই যে তুমি নিজৰ ইণ্টাৰেষ্টত কাম কৰিলে তুমি বহুত কিবা কিবি কৰিব পাৰিবা। সেয়া ইমান ডাঙৰ পাৰ্চনেলিটি এজন ব্যক্তিয়ে সেই কথাখিনি কৈছে। তো এই কথাত কি ক'ৰবাত নহয় ক'ৰবাত কিবা এটাতো সত্যতা লুকাই আছে। ঠিক আছে, তো ইয়াৰ পাছত চোৱা, ডেট ইজ এজন হৈছে অৰিজিত সিং। অৰিজিত সিঙক যোনে যোনে চিনি নাপায় কমেণ্ট বক্সত জনাবা অৰিজিত সিঙক চিনি নাপাওঁ বুলি। মই ভাবোঁ যে এটা মানুহ নোলাব যিয়ে কমেণ্ট কৰিব যে অৰিজিত সিঙক চিনি নাপাওঁ, কাৰণ চবেই অৰিজিত সিঙক চিনি পায়। বাট অৰিজিত সিঙৰ মোৰ এটা কথা ভাল লাগে যে অৰিজিত সিং আচলতে ছায়েন্স বেকগ্ৰাউণ্ডটোৰ আছিলে। ঠিক আছে, তেওঁ ছায়েন্স পঢ়িছিলে প্ৰথমতে। তো তেওঁ যেতিয়া ছায়েন্স পঢ়িলে, তেওঁ আচলতে ইমানে ভাল পাইছিলে। তেওঁ এনেকুৱা নহয় যে ছায়েন্স বেয়া পাইছিলে, ছায়েন্স ভাল পাইছিলে, বহুত বেছি ভাল পাইছিলে। কিন্তু তেওঁ কি হৈছিলে ন, 8 ঘণ্টা 9 ঘণ্টা তেওঁ কিতাপ পঢ়িবলগীয়া হৈছিলে। তো 8 ঘণ্টা 9 ঘণ্টা কিতাপ পঢ়াৰ কাৰণে ন, তেওঁ মানে যিটো তেওঁৰ প্ৰেক্টিচ হয়, গানৰ প্ৰেক্টিচ, সেইটো কম কৰিবলগীয়া হৈছিলে। তেওঁ যদি আগতে যদি 8 ঘণ্টা 9 ঘণ্টা অনলি প্ৰেক্টিচ কৰিছিলে, এতিয়া তেওঁ অকল 2 ঘণ্টা 3 ঘণ্টাহে প্ৰেক্টিচ কৰে। মানে তেওঁ প্ৰেক্টিচ কৰা টাইমটো কমি গ'ল। তাৰপিছতে এদিন তেওঁক তেওঁৰ টিচাৰজন, যিজন গানৰ টিচাৰ, তেওঁ মাতিলে আৰু তেওঁক ক'লে যে তুমি আচলতে তুমি কি হ'বা, তোমাক চাইণ্টিষ্ট মানে মন আছে নেকি সুধিলে। তেতিয়া অৰিজিত সিঙে একো ক'ব নোৱাৰিলে যে আচলতে অৰিজিত সিঙে কেলৈ ছায়েন্স লৈছে, সেইটো বুজাব নোৱাৰিলে। তো তাৰপিছত অৰিজিত সিঙক ছায়েন্সৰ পৰা নিজৰ টিচাৰে আঁতৰাই দিলে আৰু আৰ্টছলৈ শ্বিফ্ট কৰি দিলে। ঠিক আছে, কাৰণ যদি তেওঁ ছায়েন্সত থাকিলে হয়, তো তেতিয়াহ'লে তেওঁ প্ৰেক্টিচ কৰিব নোৱাৰিলে হয়। আৰু যদি তেওঁ প্ৰেক্টিচ কৰিব নাপালে হয়, তো আজিৰ দিনৰ সেই অৰিজিত সিঙক হয়তো আমি দেখি নাপালোঁ হয় সেই সময়ত। 11th स्टैंडर्ड मेरा स्ट्रीम चेंज हो गया। तो मैंने जैसे ही हम लोग का बोर्ड का एग्जाम हो गया, 10th का एग्जाम होने के बाद सब साइंस ले लिया हम लोगों ने, मैंने भी साइंस ले लिया। बहुत मजा आ रहा था। तो 1 महीना ऐसा हुआ ना, मेरे गुरुजी ने बुलाया मुझे और बोला कि तुमको साइंटिस्ट बनना है क्या? क्या बनाओगे बताओ, क्या डिस्कवर करोगे? तो कुछ भी आंसर नहीं था मेरे पास। क्या डिस्कवर करेंगे, सोचा ही नहीं है। तो बोले देखो, तुम अगर कुछ डिस्कवर नहीं करोगे तो साइंस मत पढ़ो। 1 महीने से रियाज नहीं किया है। 8 घंटा रियाज करने वाला आदमी 1-1.5 घंटा रियाज कर रहा है। तो उन्होंने তো মই ইয়াৰ পৰা এইটোৱে
বুজাব বিচাৰিছোঁ যে তোমাৰো যদি মন তেনেকুৱা চাইণ্টিষ্ট বনোৱা নহয়, ঠিক আছে, তোমাৰো যদি মন কেনেবাকৈ ছিংগিঙত যোৱা, ডান্সিঙত যোৱা, এক্টিং কৰা বা প্লেয়াৰ বনোৱা, এনেকুৱা ধৰণৰ বস্তু যদি তোমাৰ হোৱাৰ মন আছে য'ত নেকি অলপ প্ৰেক্টিচৰ দৰকাৰ হয়, বহুত বেছি প্ৰেক্টিচৰ দৰকাৰ হয়, মই ভাবোঁ যে ছায়েন্স বা কমাৰ্চ পঢ়ি তুমি এনে টাইম ৱেষ্ট কৰি লাভ নাই। সেইখিনি টাইম তুমি নিজৰ যিটো কৰিবলৈ মন আছে সেইটোত দিয়া, তুমি বহুতখিনি উপকৃত হ'বা তোমাৰ নিজৰ লাইফত। এই কথাষাৰ মনত ৰাখিবা বুলি মই ভাবোঁ। ইয়াৰ পাছত কিছুমান মই ফেক্ট আনিছোঁ। এই ফেক্টকেইটাও চোৱা, দুটামান ফেক্ট আছে, সেই ফেক্টকেইটা মই দেখাইছোঁ চোৱা। আজি মই তোমালোকৰ চকু খুলিম। চকুত চশমা পিন্ধি আছা নহয়, সেই চশমাযোৰ খুলিবলৈ মই চেষ্টা কৰিম। চোৱা কি লিখা আছে ইয়াত, 48% ইঞ্জিনিয়াৰ্ছ আনএমপ্লয়ড। এইটো মই লিখা নাই হা, এইটো ডাটাটো কিহৰ হয়, 2022 ডাটা হয়, ঠিক আছে। 2022 ডাটা হয়, যে তাত লিখিছে যে 48% ইঞ্জিনিয়াৰ্ছ আনএমপ্লয়ড। কোনে কৈছে? নীতি আয়োগে কৈছে, ঠিক আছে। এতিয়া এই বস্তুটো মই কেলৈ দেখাইছোঁ চোৱা, তোমাক যে ইনফ্লুৱেঞ্চ কৰিছে মানুহে যে তুমি ইঞ্জিনিয়াৰ বনা, তুমি CA বনা, তোমাক এনেকৈ বহুতে ইনফ্লুৱেঞ্চ কৰিব, বেচিকেলি ইউটিউবত, ঠিক আছে। ইউটিউবত ইনফ্লুৱেঞ্চ কৰে মানুহে। তো এইটো আচলতে ইমান সঠিক কথা নহয়, ঠিক আছে, কাৰণ ইয়াত এটা প্ৰুফ দেখাইছে যে লগভাগ 50% ইঞ্জিনিয়াৰ, ভাৰতৰ 50% ইঞ্জিনিয়াৰ আনএমপ্লয়ড হৈ আছে। কিয় জানা? কিয় হৈ আছে? সেইসকল এনেকুৱা মানুহ ন, যিসকলে জাষ্ট ইনফ্লুৱেঞ্চাৰ ইঞ্জিনিয়াৰ হ'বলৈ গৈছিলে, যিসকলক ইঞ্জিনিয়াৰ হোৱাৰ মন নাছিলে, কিন্তু যিহেতু সেই সময় সিহঁতি পঢ়াটো ভাল, সেই সময়ত সিহঁতি ইনফ্লুৱেঞ্চ হৈ গ'ল আৰু সেইকাৰণে সিহঁতি ইঞ্জিনিয়াৰ বনিও গ'ল। কিন্তু যেতিয়া সিহঁতি ইঞ্জিনিয়াৰ হৈ গ'ল, ক'ৰবাত নহয় ক'ৰবাত ইঞ্জিনিয়াৰ লগত সেই ইণ্টাৰেষ্টটো সিহঁতি জগাব নোৱাৰিলে। তুমি যিটো বস্তুত তোমাৰ ইণ্টাৰেষ্ট আছে ন, সেই বস্তুটোহে তুমি কৰিব পাৰিবা, বেলেগ বস্তু তুমি কৰিব নোৱাৰা। যদিও এইসকল ইঞ্জিনিয়াৰ হয়, তথাপিতো ক'ৰবাত নহয় ক'ৰবাত সিহঁতৰ ফিল নাই, সিহঁতৰ ইণ্টাৰেষ্ট নাই সেই বস্তুটোত। কাৰণ চোৱা, যেতিয়া তুমি ইঞ্জিনিয়াৰৰ কথা কওঁ ন, তাত তোমাক স্কিল লাগিব, স্কিল। আৰু স্কিল মানে অকল সেই পঢ়া শুনাত তাত যিখিনি পঢ়াব সেইখিনি স্কিলৰ কথা মই কোৱা নাই। তাৰ বাহিৰেও তুমি তাত কমিউনিকেশ্যন স্কিল তোমাৰ ভাল লাগিব, লিডাৰশ্বিপ স্কিল ভাল লাগিব, মেনেজিং স্কিল ভাল লাগিব। আৰু এই স্কিলবিলাক তুমি কেতিয়া ডেভেলপ কৰিব পাৰিবা, যেতিয়া তুমি সেই ফিল্ডটোৰ প্ৰতি ইণ্টাৰেষ্টেড হ'বা, তেতিয়াহ'লে তোমাক কৰিবলৈ মন যাব ন। তুমি যদি ইণ্টাৰেষ্টেড নোহোৱা, তেতিয়া তুমি কেনেকৈ সেই ফিল্ডটোত ভাল কাম কৰিবা? নোৱাৰা কৰিব। তো সেইসকল ষ্টুডেণ্টৰ এইটোৱে ফেক্ট যে 50% ইঞ্জিনিয়াৰ যে আনএমপ্লয়ড হৈ আছে আমাৰ দেশত, ইয়াৰ মেইন কাৰণটো এইটোৱে যে সিহঁতক কি ভাল লাগে সেইটো এতিয়ালৈকে বুজি পোৱা নাই। যিদিনাখন বুজি পাব, যিদিনাখন তুমি নিজৰ ইণ্টাৰেষ্টক বুজি পাবা ন, তুমি সেই ফিল্ডত মানে বহুত কিবা কিবি কৰিব পাৰিবা। মোৰ প্ৰথম ভিডিঅ'ত মই সেইটোৱে বুজাইছোঁ যে সদায় নিজৰ ইণ্টাৰেষ্টৰ ওপৰত কাম কৰিব লাগে মানুহে, আৰু ইণ্টাৰেষ্টৰ ওপৰত কাম নকৰিলে এনেকুৱা কণ্ডিশ্যনে তোমাৰো হ'ব। আৰু আছে, এইটো চোৱা, 36% IIT বম্বে গ্ৰেজুৱেট ফেইল টু গেট প্লেচমেণ্ট। ক'ৰ? IIT বম্বে। চোৱা, যিসকল ষ্টুডেণ্ট IIT বম্বেত পঢ়ি আছে ন, সিহঁতি বহুত টেলেণ্টেড ষ্টুডেণ্ট হয়, বহুত হাৰ্ড ৱৰ্কিং ষ্টুডেণ্ট হয়, আৰু অলৰেডি সিহঁতি বহুত ষ্টুডেণ্টক পিছ পেলাই পিনি IIT বম্বেত গৈছে, কিন্তু তথাপিতো IIT বম্বেত যোৱাৰ পাছতো সিহঁতৰ প্লেচমেণ্ট নাই হোৱা। কিয়? সেই একেটাই কথাই যে অনলি তুমি পঢ়াত চোকা হ'লে নহ'ব, তুমি সেই ফিল্ডৰ প্ৰতি তোমাৰ ইণ্টাৰেষ্টটো থাকিব লাগিব। এজন ব্যক্তি যদি পঢ়াত চোকা, তেওঁ অবভিয়াছলি UPSC ক্লিয়াৰ কৰিব, তেওঁ যদি বিচাৰে তেওঁ IIT ডেক্টৰ যিকোনো ক্লিয়াৰ কৰিব পাৰিব। কিন্তু তুমি সেই ফিল্ডৰ প্ৰতি কিমান ইণ্টাৰেষ্টেড, সেইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। যদি ইণ্টাৰেষ্টেড নহয়, তেতিয়াহ'লে তোমাৰো কণ্ডিশ্যন এইটোৰ নিচিনা হ'ব বা ইয়াৰ নিচিনা তোমাৰ হ'ব, লাগিলে তুমি যিমানেই ভাল কলেজত বা ইনষ্টিটিউটত কিয় নপঢ়া। কিন্তু যদিহে তুমি সেই ফিল্ডটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, তেতিয়া IIT বম্বে প্লেচমেণ্ট 2024, 85 ষ্টুডেণ্ট জব অফাৰ অফ over 1 crore is। তো 85 ষ্টুডেণ্টে সেই বছৰতে, একেখিনি ষ্টুডেণ্টে য'ত নেকি 36% গ্ৰেজুৱেট আনএমপ্লয়ড হৈ আছে, তাৰে কিন্তু 85টা ষ্টুডেণ্টে 1 crore-তকৈ বেছি পেকেজ পাইছে। কিয় পচিবল হৈছে সেইটো এইকাৰণে পচিবল হৈছে কাৰণ ইহঁতি সেই ফিল্ডৰ প্ৰতি বহুত বেছি ইণ্টাৰেষ্টেড আছে। মই এইটোৱে বুজাব বিচাৰিছোঁ যে যদি তুমি ফিল্ডৰ প্ৰতি ইণ্টাৰেষ্টেড, তেতিয়াহ'লে তোমাৰ নামো এই 85 ষ্টুডেণ্টৰ ভিতৰত আহিব। আৰু যদিহে তুমি সেই বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্ট নহয়, ইনফ্লুৱেঞ্চ হৈ পিনিহে সেই কামটো কৰিবলৈ গৈছা, তেতিয়াহ'লে তোমাৰ নামো এই 50% বা 48%ৰ ভিতৰত আহিবলৈ কিন্তু সময় নালাগিব।
সেইকাৰণে মই তোমাক কৈছোঁ যে সদায় নিজক চোৱা, নিজৰ যিখিনি ভাল গুণ তাক চোৱা, যে তোমাৰ ইণ্টাৰেষ্ট ক'ত, তোমাৰ ফটোগ্ৰাফীত ইণ্টাৰেষ্ট আছে, তোমাৰ আৰ্টিষ্টত ইণ্টাৰেষ্ট আছে, ক'ত ইণ্টাৰেষ্ট আছে চোৱা, তোমাক টেকন'লজিত ইণ্টাৰেষ্ট আছে, তো যদি তোমাৰ ইণ্টাৰেষ্ট আছে তেতিয়াহে তুমি সেই বস্তুটো কৰা, নহ'লে তোমাৰো হাল এনেকুৱাই হ'ব। তাৰ পৰা ক'বা हालत क्या है कैसे बताओ तुझे, करबत बदल बदल के रात बिताओ में, पूछो जरा पूछो क्या हाल है, हाल बड़ा बेहाल है। তো এনেকুৱাই কণ্ডিশ্যন হ'ব তোমালোকৰ। গতিকে সদায় নিজৰ পেশ্যনত কাম কৰা, নিজক যিটো ভাল লাগে সেইটো কাম কৰা। মই ইয়াত তোমাক ফেক্ট দেখাইছোঁ, আৰু এইবিলাক 2024ৰ ফেক্ট হয়, এই বছৰৰ ফেক্ট হয়, এইটো 2024ৰ ফেক্ট হয়। যদিও এইটোতো 2022ৰ ফেক্ট হয়, যদিও এইটো 2022ৰ ফেক্ট হয় ন, বৰ্তমানতো এই সংখ্যাটো 48ৰ পৰা আৰু বাঢ়ি আৰু বেছিহে আনএমপ্লয়মেণ্ট হ'ব, ঠিক আছে। তো এইবিলাক কিছুমান ফেক্ট হয়। মই এইটোৱে বুজাব বিচাৰিছোঁ যে সদায় নিজৰ ইণ্টাৰেষ্টৰ ওপৰত কাম কৰা। মই এইটো কথাই কৈ আছোঁ, আৰু ভৱিষ্যতে মই এই কথাটোৱে ক'ম তোমাক, যে সদায় নিজৰ ইণ্টাৰেষ্টৰ ওপৰত কাম কৰা, যিটো তোমাৰ ভাল লাগে বাছ সেইটো কৰা। আৰু যদিহে তুমি নিজৰ ইণ্টাৰেষ্টটো বাছি ল'ব পাৰা, তুমি সেই ফিল্ডতো সকলোতকৈ মানে ভাল কাম কৰিবা, এইটো মই তোমাক ক'ব পাৰিম এতিয়া। তাৰ পাছত চোৱা, এইটো কি দেখিছা, এইটো কি হয়, তৰা। তো তৰাই যেতিয়া আকাশত থাকে ন, তৰা সদায় উজলি থাকে, তৰা একদম দেখিবলৈ কিমান ধুনীয়া লাগে। কিন্তু যিদিনাখন এই তৰাটো তললৈ বাগৰি সৰি পৰিব ন, তৰাই নিজৰ আইডেণ্টিটি শেষ কৰি পেলাব, তৰাই নিজৰ আইডেণ্টিটি খতম কৰি দিব, ঠিক আছে। তৰাৰ যিখিনি আইডেণ্টিটি সেইখিনি আকাশতহে আছে, মাটিত নহয়। যিদিনাখন তাৰা তলত আহি পৰিব, তাৰা জমিন পৰ, চিনেমাখন চাইছা তাৰা জমিন পৰ, চাবা চিনেমাখন কিমান মজা। তৰাৰ যিটো আইডেণ্টিটি সেইটো চব খতম হৈ যাব যেতিয়া তেওঁ মাটিত পৰি যাব। গতিকে সদায় সেইটোৱে কৰিবা যিটো তোমাৰ ইণ্টাৰেষ্টত হয়। তোমাৰ ইণ্টাৰেষ্টৰ বস্তুটো তুমি কৰিবা, তুমি বহুত আগলৈ যাবা, আৰু এনেকৈ তাৰৰ নিচিনা তুমি চমকি থাকিব পাৰিবা। মানে কি কয়, চমক কি বুলি কয় নাজানো এইটো। তো এইবোৰ কিছুমান কথা, কিছুমান ফেক্ট যিবিলাক তুমি জনাটো দৰকাৰ। আৰু এটা লাষ্ট মই তোমাক এটা ছাজেশ্যন দিম। সেই ছাজেশ্যনটো হৈছে মানে কি, অনুৰাগ চাংৱং, এনেকুৱাই আছিলে তাৰ নামটো চাগে, অনুৰাগ চাংৱং। আজিৰ পৰা এবছৰ আগতে মই তেখেতৰ বুলিয়ে কৈছোঁ, তেখেতৰ এটা ভিডিঅ' চাইছিলোঁ, ঠিক আছে। তেওঁ NDA টপাৰ হয়। তেখেতৰ এটা ভিডিঅ' চাইছিলোঁ, তেওঁৰ এটা ইণ্টাৰভিউ মই চাইছিলোঁ। আৰু সেই ইণ্টাৰভিউটো চোৱাৰ পাছত ন, মই মানে নিজকে কি ক'ম, আমাৰ সমানে এজন ষ্টুডেণ্ট, 16 yearsৰ এজন ষ্টুডেণ্ট, কিন্তু তেওঁৰ ভাৱনা, তেওঁৰ থিংকিং কেপাচিটি আৰু আমাৰ থিংকিং কেপাচিটিৰ মাজত কিমান ডিফাৰেঞ্চ আছে, সেয়া তুমি ইণ্টাৰভিউটো চালে নিশ্চয় বুজি পাবা। আৰু মই ক'ম যে তুমি অনুৰাগৰ পৰা বহুতখিনি শিকিবলগীয়া কথা আছে। তোমালোকৰ লগৰে এজন ষ্টুডেণ্ট, 16 years হয়, যেতিয়া তেওঁ ইণ্টাৰভিউটো দিছিলে, কিন্তু তেওঁৰ জীৱনত তেওঁ যিখিনি কথা কৈছে ন, তাৰ মাইণ্ড ছেটটো মানে বহুত খতৰনাক হয়। তো ময়ো তেখেতৰ পৰা কিছুমান বস্তু শিকিবলৈ চেষ্টা কৰিছোঁ, কিন্তু পৰা নাই। হোপ তুমি পাৰিবা। তো মই ছাজেষ্ট কৰিম যে তুমি NDA টপাৰ অনুৰাগ চাংৱঙৰ ভিডিঅ'টো নিশ্চয় চাবা। তো ভিডিঅ'টোত মই কিছুমান ডিটেইলিং কথা ক'ব বিচাৰিছোঁ। ফেক্ট মই এটাই ক'ম, লাষ্ট মই এটাই ক'ম, যে সদায় নিজৰ পেশ্যনক ফ'ল' কৰা। ইফ ইউ মেক ইয়ৰ প্ৰফেশ্যন ইন ইয়ৰ পেশ্যন্স, তেতিয়া তুমি মানে কি ক'বা আৰু, একদম মানে হাই লেভেলত টপত থাকিব পাৰিবা, আৰু তুমি বহুত এনজয় কৰিবা লাইফটোত। তো এইখিনি কথাত অলপ গুৰুত্ব দিবা। মই ভাবিলোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কিবা এটা উপকৃত কৰিব পাৰিছোঁ বুলি ভাবি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। টাটা, বাই বাই।